গাইজ কি খবৰ আজি ভাবিলোঁ কি ইউটিউবত মই ভিডিঅ' বনোৱা ষ্টাৰ্ট কৰোঁ কাৰণ আমি দুটাই যিহেতু ঘূৰি ফুৰোঁ মই আৰু মোৰ মিষ্টাৰে আৰু সেইকাৰণে ভাবিলোঁ যে আপোনালোককো ট্ৰেভেল ব্লগবিলাক দেখাই থাকিম আৰু আমি এতিয়া বহুত কিবা কিবি প্লেনিং কৰি আছোঁ আগতেতো বহুত ৰাইডত গৈছিলোঁ মই ইউটিউব ষ্টাৰ্ট কৰিছিলোঁ যদিও ভিডিঅ' মানে এনেকৈ দিয়া হোৱা নাছিল মাজে মাজে দি আছিলোঁ ভিডিঅ' কিন্তু ইউটিউবটো এতিয়া কণ্টিনিউ কৰিম বুলি ভাবিছোঁ অলপ কষ্ট হ'ব তথাপিও ভাবিছোঁ কি ব্লগ বনাম আৰু আজি এতিয়া যাব ওলাইছোঁ মোৰ জেঠীমাৰ ছোৱালী মানে মোৰ বাইদেউ কৰচুকতে থাকে ইয়াতে দাতালপাৰা বুলি কয় আৰু তাত আমাক আজি ইনভাইট কৰিছে মোক আৰু মিষ্টাৰক আৰু লগতে আমাৰ ফেমিলিও আহিব গাঁৱৰ পৰা মা দেউতা ভণ্টি সকলো আহিব আপোনালোকক দেখাই আছোঁ আজি ব্লগটো বহুত ভাল লাগিব পুৰা ইণ্টাৰেষ্টিং ব্লগ আজি তো আপোনালোকে চাব লাষ্টলৈকে ব্লগ এতিয়া আৰু এইফালে চাব পাৰে ঐ এই খালি কিয় আছে আকৌ এইফালে চা গিফ্ট লিসা মেডামৰ গিফ্ট মই দিছোঁ কিমান দাম কোৱা হা ব্ৰেণ্ড কি ব্ৰেণ্ডেড গম পাইছা মই চাপ এটা পিন্ধিম কি 1 2 ৱাহ জাদু নিজে পিন্ধা গ'ল ন কেমেৰাৰ আগত এডিট কোনো কৰা নাই দেই গাইছ পুৰা নিজে আৰু এইফালে চাব পাৰে ৰেডি নেকি ৰেডি আৰু এইফালে চাব পাৰে মই ফেচবুকত পোৱা পেমেণ্টেৰে আমাৰ এইফালে কিমান লৈছে জানা 2000 কাপোৰ গিফ্ট দিবা লাগিছে 2000 মোৰ গিফ্ট হয় এইবিলাক গম পাইছা কিন্তু এটা টি-শাৰ্ট 2000 বেছি টকা হৈ যায় না হ'ব দিয়া কি ধুনীয়া লাগে কোৱালিটি আছে ভাল সেইকাৰণে দে হ'ব দে তো গাইছ এতিয়া বলক আমি ওলাই যাওঁ ন এই তই যখন কিবা এনে কৰায়ে কেনে কৰবে ভিডিঅ' বনাব আহিলোঁ দূৰত জাগেও আৰু এইফালে পুৰা ওলাই আৰু এতিয়া যাম আৰু পুৰা ওলাই গাড়ী এইফালে ওলাই যাম আৰু মামাজি আজি খানা খাব লাগিব ভালকে মজা এইফালে চাব পাৰি লাকিও আহিছে আমাৰ বছ আগত বহি আছে লাকি বাই বাই চাব পাৰে আমি বহি আছো পিছত আৰু এই মহাৰাজা তো মহাৰাজ ৰাজা আমাৰ লাকি আৰু আমাৰ মিষ্টাৰ আগত আৰু আমি পিছত তো এইফালে মিঠাই দোকান এখনত সোমাইছিলোঁ আৰু এইফালে চাওকচোন পুৰা মিঠাই আৰু ইয়াৰ মিঠাই ল'ম অলপ ইয়াৰ পৰাই গাইছ এতিয়া আহি পালোৱে আৰু গাড়ী চাড়ী থলোঁ লাকি আহি পালোঁ আৰু ন ব'লা নিশা মেম কেনে অৰুণাচলত চে অসমে গুৱাহাটীৰ ভিউ কিন্তু মজা এইফালে লাকি ভাবছি কক আহিল লাকি এইফালে আহি পালোঁ আৰু এয়া চাওক মামাজি হৈছে নেকি খানা আৰু তই আহিছা এয়া লাকি সৰুফালে মন্দিৰ খানা হৈছে নে নাই হ'ল এয়া কিটচেনত এইফালে চাব পাৰে মানুহবিলাক পুৰা আহি ভাত চাত বনাই আছে পুৰা এয়া জেঠীমাই কেনে খানা আজি তো গাইছ পুৰা বাইদেউহঁতে এইফালে ভাত চাত বনাই আছে ঘৰত লাকি আমি অহাৰ কাৰণে আৰু আমি অলপ জাগা চাই আছোঁ আৰু এইফালে একদম গোটেই গুৱাহাটীখন দেখা পায় আৰু ভাত চাত হোৱাৰ পিছত ভাত চাত খাম মই তোক মোৰ মামাৰ ঘৰত দেখাম এতিয়া হা ইয়াৰ পৰা ডাইৰেক্ট জুম কৰি দিম এইটো মোৰ মামাৰ ঘৰ বা বঢ়িয়া এইটো ইয়াৰ কি হৈছে চাচোন আঞ্জা কি আছে আঞ্জা মজা আঞ্জা মাছ মাছৰ মুড়ি ঘণ্টা দালি মাংস ভাত চাহ দে খোৱা আৰু কেনে হৈছে ওলোৱা নাই ভাল হৈছে না কি হ'ব বাইদেউৰ লগত এইফালে মানুহবিলাক এয়া হাই দিয়া হাই কোৱা হাই কোৱা দে কি এইফালে আমাৰ কি কয় প্ৰজ্ঞা ৰাণী এইফালে চাব পাৰে আপোনালোকে বহুতে কৈছে মাৰ কথা এয়া জমা এয়া ভণ্টি এয়া আমাৰ জেঠীমা আৰু এইজনী হৈছে এইজনী মামা এইজনী আৰু এইজনী বাইদেউ অলপ ভাত চাওক এয়া মাংস মটন চিকেন ফিছ বহুত মাংস লাগিছে মই বিটিয়া খাওঁ কিয় ব্ৰইলাৰে খাওঁ
মুড়ি ভাতটা ভাল লাগছে তুমি আহা নাই দিয়া ভাত চাত খোৱা হৈ গ'ল আৰু এইফালে ইহঁতে ভাত খালি বুটু কেনে কেনে হাঁহৰ মাংস খাই মজা লাগে এই হাঁহৰ মাংস ক'ত খালি ছাগলৰ মাংস খাইছা হাঁহৰ আৰু শুনা আমাৰ না ভাত খালা লাষ্টত নেকি বেছিকৈ খাবি আৰু গোটেইখিনি লৈ লৈছি লাষ্টত মামাজী আমাৰ খা খা মই এইফালে ঘৰ সাৰবি হা ঘৰ সাৰবি এইফালে চাওঁ নিমেল পাতি আছে পুৰা একদম চবে কি খবৰ ভালনে আমাৰ দাদা এতিয়া মানুহবিলাক চব ঘৰা ঘৰি যাব আৰু দাদা থাকক বা থাকক বোলে বাই বাই তো গাইছ এতিয়া ঘৰত যাব ওলালোঁ আৰু আমি আৰু এইফালে চবে যাব ওলালে ভাত চাত খাই লৈ একদম আন্ধাৰে হৈ গ'ল এইফালে আৰু আমি যাব ওলাইছো কি কিয় হাঁহি থাকা তই মই ব্লগ কৰিলি হা হাঁহি যাচোন আৰু এইফালে চাব পাৰে সকলো যাব ওলালে দে ময়ো যাব ওলালে গাইছ অ'কে বলক এতিয়া আমাৰ ৰুমত যাম গুৱাহাটী বাইদেউহঁতৰ ঘৰতে আমাৰ গধূলি হৈ গ'ল ভাত চাত খাওঁতে আৰু এইফালে আমাৰ ঘৰৰ মানুহখিনিক ক'লোঁ যে মই ওচৰতে থাকোঁ আৰু মোৰ ৰুমতো আহি একাপ চাহ খাই যোৱা সেইকাৰণে মা দেউতাহঁতে আহিল ইয়াতে চাহ খাব আজি ভাত নাখায় বাৰু চাহ খোৱাকৈ আহিলে বেলেগ দিন আকৌ আহিব মাহঁতেও এনেকৈ আহিব টাইম নাপায় দেউতাও আহিব টাইম নাপায় সেইকাৰণে মই ভাবিলোঁ চাহ একাপে খুৱাই দিওঁ মই পিঠা বনাইছিলোঁ এয়া সেইকাৰণে দিলোঁ ধুনীয়াকৈ পিঠা চিঠাৰে চাহ সকলোৱে ধুনীয়াকৈ খালে মা দেউতা জেঠীমা তাৰপিছত মোৰ দাদা ছোৱালীটো এইফালে দেউতাটো আমাৰ আৰু সকলোৱে ধুনীয়াকৈ চাহখিনি খায় আৰু এতিয়া ঘৰত যাব আৰু সিহঁতৰো বহুত দেৰি হ'লে আমাৰ মা আৰু এইফালে চাব পাৰে সকলোকে মই থ'ব আহিলোঁ ৰাস্তালৈকে ভালো খাই লৈ বাইদেউহঁতৰ পৰা আহোঁতে বহুত দেৰি হৈ গ'ল আৰু আহি কিনে আমাৰ ৰুমত মাহঁতে আহিল আহি চাহ তাহ খাই গ'ল সিহঁতৰো দৌৰা দৌৰি লাগিছে কাম আছে বোলে সেইকাৰণে আৰু বেছি টাইম নকৰিলে চাহ তাহ খাই গ'ল আৰু এতিয়া আমিও খাওঁ চাহ তাহ আমি খোৱাই নাই সিহঁতক খুৱাই লৈ পঠাই দিলোঁ তো গাইছ আজি ভিডিঅ'টো চাই কেনেকুৱা পালে জনাব ইউটিউবত মই এনেকুৱাকৈ ব্লগ দিবলৈ ট্ৰাই কৰিম যদি ভাল লাগিছে কমেণ্ট কৰিব বাই বাই